बासायगिरि फोरबो जिसु ख्रिस्टनि मुङै साफ्रोम नायगिरि नोंथांमोनखौ जय मसीह होननानै खुलुमहरदों आरो लोगोसे बयबो नायगिरि नोंथांमोनखौ बरायदों। अनजाग्रा नायगिरिफोर, बरदिन बोथोर, बरदिननि रंजानाय आरो बे बरदिननि रंजानाय बे बरदिन बोथोराव गोबां बोसोर सिगांनिफ्रायनो जोङो नुबोगासिनो दङ जे डिसेम्बर दानाव ख्रिस्टियानफोरनि सायाव गोबां बाथ्राफोर बुंनायखौ जों नुबोगासिनो दङ मिडियाफोरनि गेजेरजों। दा देग्लायबो 2025आवबो फिन एखे बेबायदिनो बाथ्राफोरा फैबावबाय। नाथाय बेखौनो पजिटिभलि जेब्ला जोङो सानगोन जोङो बाख्नायनो गोनां जागोन अनजाग्रा नायगिरिफोर, नङाब्ला जे मिडियानि मानसिफ्रा दिनै जिसु ख्रिस्टनि गाहाम रादाबखौ जुदिअ बिथांमोना नेगेटिभै साननानै बाथ्राफोरखौ बुंदों, नाथाय गाहाम रादाबा फोसावजादों होननानै जोङो बुंनो हायो। दा बेयावहाय मिडियाफोरखौ थेंक इउ होननानैसो जोङो बुंनो नांगौ होननानै आङो सानो। दे अनजाग्रा नायगिरिफोर, नोंथांमोननो बेबायदि मोनसे रादाब लानानै फैदों। रादाब क्लिप बे जाहैबाय डिब्रुगड़आव जानाय जोंनि आसामनि बाथ्रा। बेयावहाय डिसेम्बर फैबाय, नङा होमब्ला? डिसेम्बर फैनाय लोगो लोगोनो ख्रिस्टियानफोरनि सायाव गोबां रोखोमनि बाथ्राफोर बुंनाया फैबाय। जिहेतु गोबां जायगायाव हाथरखिफोरखौ नुनो मोनबाय, हाथरखि नुनायखाय बिथांमोना गोबां सोमोनांदों जे बेयावबो ख्रिस्टियान जाबाय, बेयावबो गिर्जा न' जाबाय, गोबां रोखोमनि बाथ्राफोरा बेयाव बेरखांदों। दा बेयावहाय नोंथांमोना नायग्रोदो। आंनि बुंनायनिख्रुइ नोंथांमोना जेब्ला बे रादाबखौ मोनगोन, नायगोन, अब्लाना नोंथांमोना गोबाङानो बुजिसिनबावगोन जे थारैनो बिथांमोना मा बाथ्रा बुंदों, माबायदि सोदोबफोरखौ बाहायदों। दे अब्ला नोंथांमोननो बे रादाबखौ दिन्थिनो नागिरबाय, नोंथांमोना नायलांग्रोदो। আমি জেৰুজালেমত থকা নিচিনা পৰিস্থিতি এটা ডিব্ৰুগড়ত হৈ গ'ল লাহে লাহে। তেওঁলোকৰ এইবাৰ লক্ষ্য ডিব্ৰুগড় চহৰ। মিলন নগৰ, তুলসী গাঁও, ৰূপনগৰ। মন্দিৰ নামঘৰৰ শাৰী পুৰালে গীৰ্জাঘৰে। হয়, ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এতিয়া ঠন ধৰি উঠিছে খ্ৰীষ্টান ধৰ্মই। আমি জেৰুজালেমত থকা নিচিনা পৰিস্থিতি এটা ডিব্ৰুগড়ত হৈ গ'ল লাহে লাহে। যে অসমীয়া মানুহ আচলতে অন্তৰখন বহল কাৰণে আজি অসমীয়া মানুহৰ এইটো অৱস্থা হৈছে। নিজৰ স্থান হেৰুৱাইছে অসমীয়া মানুহে। আজি য'ত ৰখি আছোঁ আমি তুলসী গাঁও, এইটো মূল পথ। তুলসী গাঁৱৰ নিচিনা জেগা য'ত ঘন বসতিপূৰ্ণ অসমীয়া মানুহৰ বসতিপূৰ্ণ। ইয়াত নামঘৰ আছে, শিৱ মন্দিৰ আছে, ইয়াত সময়ে সময়ে আপোনাৰ ভাগৱত পাঠ হয়, হয়নে? ইয়াত ভাওনা হয়। ইয়াত ইমান ধুনীয়া এটা পৰিৱেশত অসমীয়া মানুহে সাধাৰণ জীৱন যাপন কৰি আছে। এই গোটেই শিৱ মন্দিৰ আৰু নামঘৰৰ সন্মুখত এটা চাৰ্চ বনাই দিছে। আৰু চাৰ্চৰ ফলকখন আপোনালোকে ইমান ধুনীয়াকৈ দেখিব। তেওঁলোকৰ ৱৰ্কশ্বপ দিয়া আছে তাত। ৱৰ্কশ্বপ মৰ্ণিং ছানডে, এভৰি ছানডে মৰ্ণিং 11 AM। তাৰমানে কি বুজালে? একচুৱেলি মানে বৰ দুখৰ বিষয় আৰু লগৰ লাজৰ বিষয়। কোনে কৰিছে? ওপৰে থৈখিনি পেলালে নিজৰ গাতে পৰে। মানুহখিনি অসমীয়া মানুহকেইটাই মানে খ্ৰীষ্টানলৈ গৈ আকৌ অসমীয়া মানুহকেইটাকে ধৰ্মান্তৰকৰণ কৰিব বিচাৰিছে। কথাটো বৰ সাংঘাতিক। অসমীয়া মানুহকেইটাই খ্ৰীষ্টানলৈ পৰিৱৰ্তন হৈছে আৰু সেই খ্ৰীষ্টানৰ যিকেইটা অসমীয়া মানুহ পৰিৱৰ্তন হৈছে, এতিয়া অসমীয়া মানুহকেইটাকে লৈ যাব বিচাৰিছে ধৰ্মান্তৰণ, তাকো প্ৰলোভন দিয়া। আৰু দুখীয়া মানুহবোৰ নিছে, কিন্তু আভিজাত্য পৰিয়ালৰ মানুহ আছে তাত। সেইটো বৰ দুখৰ বিষয়। পিয়াৰলি চুকতে মানে আমি আজি মানে চাৰ্চ দেখিবলৈ পাইছোঁ। মই বস্তুটো আমি ভালকে মানে পৰ্যালোচনা কৰা নাছিলোঁ। এতিয়া ভালকে গভীৰৰ পৰা গভীৰলৈ যে সোমাই গৈছোঁ, বস্তুটো সাংঘাতিক কাৰবাৰ চলিছে। অসমীয়া মানুহে নিজৰ পৰিচয় হেৰুৱাই আৰু যিহেতু মিলৰ লগৰ মানে যিহেতু 100% ইয়াত অসমীয়া মানুহ আছে। ইমান দিনে কাৰোৰে চকুত পৰা নাছিল আৰু তলে তলে এনেদৰে শিপাই গ'ল খ্ৰীষ্টান ধৰ্মই। আনকি অসমীয়াৰ লগতে ধৰ্মান্তৰিত হৈছে পাঞ্জাবী লোকো। গোটেই বস্তুটো মানে একদম ইমান শ্ল'লি হ'ল। আৰু ডিব্ৰুগড় টাউন য'ত ছেকেণ্ড ৰাজধানী, আমাৰ এখন মহানগৰ ঘোষণা হ'ল, মাজমজিয়াত ইমান ডাঙৰ ঘটনা এটা তলে তলে শিপাই আছিলে। ইয়াত আচৰিত কথা, মিজোৰামৰ পৰা মানুহ এজন ভাড়া ঘৰত আছে। তেওঁৰ কথা আজিলৈকে কাৰো ওচৰত নজৰত নাই। তেওঁ মানুহৰ ঘৰত গৈ 2 ঘণ্টা 3 ঘণ্টাকৈ মানুহক মটিভেট কৰে যে আপোনালোকৰ বেমাৰ হৈছে, প্ৰথমতে চিনাকি হ'ব, তাৰপিছত আহি সঘন সম্পৰ্ক কৰিব, সৰু সৰু বুকলেট দিব, তাৰপিছত লাহেকৈ ক'ব যে আপোনালোকৰ এই প্ৰব্লেম। কাৰণ চব মানুহৰে নিজা নিজা ঘৰত নিজা নিজা সমস্যাৰে জড়িত হৈ আছে। তেওঁলোকে ক'ব যে সমস্যাটো সমাধান কেৱল মাত্ৰ মানে আপোনালোকক গদেই দিব পাৰিব। তেওঁলোকে এনেকৈ মটিভেট কৰে যে আমি প্ৰে কৰিম, আপোনালোকৰ গোটেই প্ৰব্লেম চল্ভ হ'ব। লাহে 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 মানুহক মটিভেট কৰি তেওঁলোকে খ্ৰীষ্টানিজম কৰি দিলে। তুলসী গাঁৱত হ'ল, অলপ আগত আমি নিৰ্মালী গাঁৱত আমাৰ ইয়াত ৱাৰ্ড কাউন্সিলাৰ আমাৰ বিজু আছে, তেখেতেও নিজ চকুৰে দেখিছে এইটো বস্তু। তেওঁৰ ঘৰৰ পিয়ালি চুকত হৈছে। তেখেতে বস্তুটো দেখিছিলে যদিও বস্তুটো তেওঁ মন ভালকৈ দিয়া নাই, কাণ দিয়া নাই। তেওঁ বস্তুটো তেওঁৰ নজৰত তেনেকৈ নাই।
এতিয়াহে তেওঁলোকে সতৰ্ক হৈছে এনেকুৱা কি ধৰণৰ ঘটনা। এতিয়া নিৰ্মালী গাঁৱত চাৰ্জ হৈ গ'ল, পকাৰ চাৰ্জ, ইমান ডাঙৰ ঘটনা। আপুনি চিন্তা কৰক, য'ত নিৰ্মালী গাঁৱত কেৱল আৰু কেৱল অসমীয়া মানুহে গোটেই পৰিপূৰ্ণ। এতিয়া মেডিকেল কলেজত আপুনি অকল কেৱল অসমীয়া মানুহ নহয়, মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰত শিখ সম্প্ৰদায়ৰ মানুহ আছে প্ৰায় 30 ঘৰমান। তাৰ ভিতৰত 6 ঘৰমান মানে আপোনাৰ ভিতৰি তেওঁলোকে খ্ৰীষ্টান কৰি দিলে। আৰু সেই শিখ সম্প্ৰদায়ৰ মানুহকেইজনে নিজৰ পাগুৰিটো যেনেকে পিন্ধি আছে তেনেকে আছে, পাগুৰি নাই কথা। তেওঁলোকে তেওঁলোকৰ নিচিনাকে আছে, কিন্তু তেওঁলোকে গুৰুদ্বাৰত নাযায়, তেওঁলোকে কেৱল মাত্ৰ যায় চাৰ্চলৈ। চাওকে দৃশ্যসমূহ। ইয়াত ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰ, তুলসী গাঁও, ৰূপনগৰ এলেকা, য'ত গঢ়ি উঠিছে গীৰ্জা আৰু একাধিক প্ৰাৰ্থনা গৃহ। দহজন লোকক ধৰ্মান্তৰিত কৰিলে 10,000 টকা, মাহে 500 টকা। আৰু তাত দিয়া হৈছে যিখিনি আমি ভিতৰুৱা খবৰ এইখিনিত পাইছোঁ, তেওঁলোকৰ এনেকুৱা কথা আছে যে 10জন মানুহ যদি গোটাই দিব পাৰে তেতিয়াহ'লে তেওঁলোকক 10,000 টকা দিব, আৰু প্ৰতি মাহেকত 500 টকাকৈ এটা তেওঁলোকৰ মোবাইল খৰচৰ কাৰণে দিব বুলি কৈ তেওঁলোকক ধৰ্ম পৰিৱৰ্তনৰ কাৰণে স্থানীয় মানুহ নিয়োগ কৰিছে। আহিছে মিজোৰামৰ পৰা, আৰু আমাৰ মানুহে দিছে ভাড়া। তো এই গোটেই ব্যৱস্থাটোৰ ওপৰত তদন্ত হ'ব লাগে। গুৰুদ্বাৰা প্ৰবন্ধ কমিটি ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদিকা গৈছিলে, উপসভাপতি গৈছিলে, তেওঁলোকে এইটো বস্তু এডমিন কৰিলে যে হয় আমাৰ মানে মানুহ খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হৈছে। আৰু এই বিষয়ত মই পীযুষ হাজৰিকাক কোৱাৰ পিছত পুৱাই মোৰ সন্মুখৰ পৰাই পীযুষ হাজৰিকাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেলিফোনিক বাৰ্তালাপ কৰি গোটেই বিষয়টো অৱগত কৰিলে যে এনেকুৱা কথা হৈ আছে। এই গোটেই বিষয়টোৰ ওপৰত উজ্জ্বল কাশ্যপে গোটেই কথাটো আনিছে, আৰু মই নিজে মোবাইলত চালোঁ গোটেই বস্তুটো সঁচা কথা। তো এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক ক'লে ইমিডিয়েট SP লগত কথা পাতিবলৈ, আৰু মোৰ সন্মুখৰ পৰাই লাউড স্পীকাৰত তেওঁ SP লগত কথা পাতিছে পীযুষ হাজৰিকা ডাঙৰীয়া। আনকি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনৰ বাসগৃহৰ কাষতেই এতিয়া চলিব ধৰিছে ধৰ্মান্তকৰণৰ কাৰবাৰ। আমাৰ মাননীয় কেবিনেট মন্ত্ৰী ডিব্ৰুগড় জিলাৰ সদৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে ঘৰৰ ৪২ চুকতেই একেটা গলিত তেওঁৰ পৰা 5টামান ঘৰ অতিক্ৰম কৰিয়ে তাত তেওঁলোকে চাৰ্চৰ ব্যৱস্থা কৰিছে। আৰু কিন্তু সেইটো সাধাৰণ মানুহে গম নাপায়, সেইখন বাহিৰত ফলক চলক একো নাই। এতিয়া সেই ঘৰটোৰ ভিতৰত সেই গোটেই ব্যৱস্থাটো কৰিছে। লাহে লাহে তেওঁলোকে এজন দুজনকে আনি দেওবাৰে তাত গোট খোৱাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল। ইমান গোপনে আৰু তলে তলে কাম চলিছে যে কাৰোৰ চকুত পৰা নাছিল। উল্লেখযোগ্য যে আজিকালি বহু প্ৰাৰ্থনা গৃহত তেওঁলোকৰ নাম ফলক নাথাকে। जि मेडियानि एंकर दङ बिथांनि जितु बुंनाय राव सोदोब एबाराव ख्रिस्टियानफोरनि टार्गेटआ डिब्रुगड़ बेबायदि होननानै बुंदों। मा होननानै बुंनो होमब्ला नङा होमबा? नाथाय जेब्लानो डिसेम्बर सफैयो अब्लानो आसामाव मोनसे बेबायदि बारा सफैयो जेराव गोबां ख्रिस्टियानफोरनि उल्थायै बाथ्राफोर बुंनायफोरखौ जोङो मोनफ्रोमबो बोसोराव खोनाबोबाय थागासिनो दङ। आरो देग्लायबो बेबायदिनो बाथ्राफोरा फैदों, आरो गाबोन सप्ताहा मा फैबावगोन मोनथिया। नाथाय फैयोब्ला गोदान भिडिअफोर फैयोब्ला रादाबफोर फैयोब्ला अलरेडि आं नोंथांमोननो मोनथिहोगोन। आरो लोगोसेनो बेखिनियावनो खावलायनो हास्थायदों, सोरबाफोर जुदि निउसाव बेबायदि बायदि माबा मोनसे ख्रिस्टियाननि बेरेखायै बाथ्रा बुंनाय बा माबा मोनसे बुंनाय बा ख्रिस्टियानखौ लानानै बाथ्रा बुंनाय जुदि रादाबफोर मोनोब्ला आंनो शेयार खालामनानै हरगोन, जेन आङो बयनोबो, जिहेतु आंनि चेनेलाव गोबां ख्रिस्टियान सुबुंफोर दङ जायफोरा आंनि भिडिअखौ नायबाय थायो आरो बिथांमोना बेफोरबायदि रादाबफोरखौ नायनो मोजां मोनो। दा बिथांमोननो आं जेन दिन्थिनानै होनो हायो। दा बेवहाय नोंथांमोना आंनो शेयार खालामनानै हरगोन। अनजाग्रा नायगिरिफोर, दिनै जोंनि आसामाव बेफोरबायदि सोलिगासिनो दङ। जोंनि गिर्जा जिरायनाय, खुलुमनाय, सिबिनाय गोबां नोजोर होदों। जे डिब्रुगड़नि बाथ्रा बेयाव बुंदों, डिब्रुगड़नि सानै दैदेनगिरिफोर जायफोरा बेयाव एंकारजों सोंजादों, मिडियाजों सोंजादों, बिथांमोना गोबां बाथ्राफोरखौ बुंदों। दा बेफोर बाथ्राफोरखौ आं बुंफिनबाय थानो नागिराखिसै, दुनायै नोंथांमोना मोनथिखाबाय। सैथो माबायदि बेफोर गासै बाथ्राफोरखौ नोंथांमोना मोनथिखादों। दा बेखिनियावनो खावलायनो हास्थायदों जेन फैबाय थानाय 25 डिसेम्बर जिसु ख्रिस्टनि जेखौ जोङो जोनोम सान होननानै गनायनानै खुलुमनाय सिबिनायखौ खालामो, जेन बै दिन सानखालि जेबो असुबिदा जाया, जेबो जेंना जाया। बेनि थाखाय बयबो आर'जआव थादो। जों जेन गाजा गोमजायै बै इसोरखौ खुलुमनो सिबिनो जों जेन हायो। जोंनि फारिलाइफोरा, जों जि फारिलाइफोरखौ लादों बेफोर फारिलाइफोरा जेन साक्सेसफुल जायो, मोजां जाफुंजोबो। बिनि थाखाय आर'जआव थाफ्लायबाय थादो। मानोना जेब्लानो डिसेम्बर फैयो अब्लानो जोंनि आसामावबो मोनसे गुदुं हाव धोरोमखौ लानानै गोबां बाथ्राफोर बुंनायफोरा सफैयो। दा बेवहाय नायगिरि नोंथांमोनखौ बेखौसो खावलायनो हास्थायदों जे आर'जआव थादो, जेन गासै फारिलाइफोरा मोजाङै जानानै थाङो।
बेखिनियावनो अनजाग्रा नायगिरिफोर सोरबाफोर चेनेलाव गोदान फैदोंब्ला चेनेलखौ साबस्क्राइब खालामदो जायफ्रा दासिमबो साबस्क्राइब खालामाखै आरो लोगोसे मोनसे लाइक होदो आरो भिडिअखौ शेयार खालामदो जेन बयबो मोनथियो जे मा जानानै दङ जोंनि आसामावबो माबायदि बाथ्राफोरखौ बुङो जोंनि ख्रिस्टियान धोरोमखौ लानानै जिसु ख्रिस्टखौ लानानै मा बाथ्राफोर बुङो आरो ख्रिस्टियान मिशनारिफोरखौ मा बाथ्राफोर बुङो मा सोदोबफोर बाहायो बेफोर गासै बाथ्राफोरखौ जेन गुबुनाबो मोनथियो जेरैहाय नोंथाङा अलरेडि नुगासिनो दङ जेरैहाय नोंथाङा अलरेडि आंनि चेनेलखौ नायखाबाय थायो आंनि चेनेलाव मा भिडिअफोरा फैयो मा आपल'ड जायो मा रादाब फैयो बेफोरखौ नोंथांमोना मोनथिदों दा बेवहाय गुबुनाबो माखासे मानसिफोर दङ जायफोरा मोनाखै जानांगौ आंनि चेनेलखौ जेन बिथांमोनाबो मोनो आरो रादाबखौ मोनथिनो हायो अनजाग्रा नायगिरिफोर आर'जआव थादो जेन फैबाय थानाय बरदिना जों बयनिबो थाखाय आशीर्बाद जायो बुहुमनि सुबुंफोरनि थाखाय आशीर्बाद जायो आसामनि सुबुंफोरनि थाखाय आशीर्बाद जायो भारतनि साफ्रोमबो व्यक्तिनि थाखाय आशीर्बाद गोनां मोनसे बरदिन जायो जेन जों जेन गाजा गोमजायै इसोरखौ खुलुमनो हायो बिनि थाखाय लागारबो आर'जआव थादो दे अब्ला अनजाग्रा नायगिरिफोर नोंथांमोना बे रादाबखौ मोननानै इसेब्लाबो आइडिया मोन्दों आरो माबा मोनसेखौ सोलोंनो हादों होननानै फोथायनानै आंनि भिडिअखौ बेसेयावनो दोनथ'बाय थेंक इउ